বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আসামলৈ। তো আজি আমি পলম নকৰি আপোনালোকৰ সন্মুখত ভিডিওটো আৰম্ভ কৰোঁ। যিটো ভিডিওত আজি আপোনালোকে গম পাব যে আগন্তুক আপোনালোকৰ বাবে মানে 22,500 মানে প্ৰথমতে হৈছিল 22,500, এতিয়া মানে চৰকাৰে কৈ আছে যে 25,000লৈকে আপোনালোকৰ ভেকেন্সি ওলাব আৰু বোথ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ বাবে। ইয়াতে আপোনালোকৰ গ্ৰেড 3 পোষ্টৰ আপোনালোকৰ আহিব পাৰে যিবিলাক আমাৰ এইবাৰ 26,000 নিযুক্তিত যিবিলাক গ্ৰেড 3 চাকৰি আছিল, জুনিয়ৰ এছিষ্টেণ্ট, তাৰপিছত আপোনালোকৰ ছেকশ্যন এছিষ্টেণ্ট, ড্ৰাইভাৰ, এইবিলাক সকলো পোষ্ট তাত থাকিব। ঠিক তেনেকৈ আপোনালোকৰ যিখিনি বাকী APDCLৰো যিখিনি থাকে তেওঁলোকৰ থাৰ্ড গ্ৰেড পোষ্ট সেইসমূহ থাকিব। ঠিক তেনেকৈ এগ্ৰিকালচাৰৰো কিছু থাকিব আৰু ঠিক তেনেকৈ অসম পুলিচৰো থাৰ্ড গ্ৰেড পোষ্টসমূহ তাত ইনক্লুড থাকিব। আৰু ঠিক তেনেকৈ আমাৰ শিক্ষা বিভাগৰ যি টিচাৰ যিখিনি আছে, টিচাৰ পোষ্ট, শিক্ষকৰ পোষ্ট, সেইখিনিও থাৰ্ড গ্ৰেডতে পৰে, গতিকে সেইখিনিও টোটেল থাৰ্ড গ্ৰেডৰ এটা ভাল পোষ্ট এটা আহিব। ঠিক তেনেকৈ ফ'ৰ্থ গ্ৰেডৰ চকীদাৰ পিয়ন তেনেকুৱাকৈ আহিব আৰু তেনেকৈ আপোনালোকে দেখিবলৈ পাব। তো এতিয়া ইলিজিবিলিটিৰ ক্ষেত্ৰত প্ৰথমতে মই ক'বলৈ গৈ আছোঁ, ইলিজিবিলিটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব পাৰে। এজন নৰ্মেল বেচেলৰ ডিগ্ৰী তেওঁ ইঞ্জিনিয়াৰ হ'ব পাৰে, বা তেওঁ নৰ্মেল BSc বা BA কৰি অহা হ'ব পাৰে, বা তেওঁ মাষ্টাৰ ডিগ্ৰীও তেওঁ থাকিব পাৰে। যদি তেওঁৰ এইখিনি কোৱালিফিকেশ্যন থাকে আৰু লগত যদি এখন তেওঁৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন যদি থাকে, তেতিয়াহ'লে তেওঁ যি ডিগ্ৰী উইথ কম্পিউটাৰ সেইটো তেওঁ এপ্লাই কৰিব পাৰিব আৰু সেইটো তেওঁ প্ৰযোজ্য হ'ব। আৰু তাৰ ফলত তেওঁ এজন জুনিয়ৰ এছিষ্টেণ্ট বা ছেকশ্যন এছিষ্টেণ্ট কম্পিউটাৰ নালাগে, কিন্তু জুনিয়ৰ এছিষ্টেণ্ট পদবী এনেকুৱা ধৰণৰ পোষ্ট তেওঁ পাই যাব পাৰে। আৰু ঠিক তেনেকৈ আপোনালোকে যিহেতু APDCLতো তাত আহিব, গতিকে APDCLৰ যিবিলাক পোষ্ট এইবোৰত কম্পিউটাৰ মানে বহুত দৰকাৰী, গতিকে তাৰ বাবেও আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া ঠিক তেনেকৈ যিখিনি স্পেচিয়েল কিছু এডুকেশ্যন আছে পুলিচত, তেওঁলোকো পাৰিব। যিখিনি আপোনালোকৰ ডিগ্ৰী পাছ, তেওঁলোকৰ যদি এজ আছে, যিহেতু পুলিচত এজটো বহুত কমকৈ ধৰি দিয়া আছে, গতিকে সেই হিচাপত যদি আপোনালোকৰ ডিগ্ৰী পাছ কৰাৰ পাছতো আপোনালোকৰ যদি এজটো পুলিচত মিলি যায়, তেতিয়া আপুনি তাত এটেম্প কৰিব পাৰে। কিন্তু তাত ফিজিকেল যিটো লাগে আপোনালোকৰ, ফিজিকেলি সেইটো আপোনাক লাগিব, কাৰণ ৰানিং বা লং জাম্প বা হাই জাম্প বা বিম যিখিনি লাগে সেইখিনি পুলিচত অত্যন্ত জৰুৰী, গতিকে সেইখিনি আপোনালোকে শাৰীৰিক পৰীক্ষাটো দিব লাগিব। গতিকে নেক্সট আমাৰ আহিলোঁ টিচাৰ্ছখিনিৰ বাবে কেনেকুৱা ধৰণৰ পোষ্ট ওলাব আৰু কি ধৰণৰ তাত অৰ্হতা লাগিব। তো শিক্ষকৰ বাবে আপোনালোকে যদি আপোনাৰ হাই ছেকেণ্ডেৰী পাছ আৰু আপোনাৰ যদি DLED আছে, তেতিয়াহ'লে আপোনালোকে LP UPৰ বাবে প্ৰযোজ্য হ'ব। আৰু ঠিক তেনেকৈ যদি আপুনি BSc BA যদি আপোনালোকে পাছ কৰিছে বা BCom পাছ কৰিছে আৰু লগত যদি আপোনালোকৰ BEd ডিগ্ৰী এটা আছে, তেতিয়াহ'লে আপোনালোকে এই বোথ LP UPৰ বাহিৰেও আপুনি হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ লগত মাষ্টাৰ ডিগ্ৰী এটা থকাটো বহুত জৰুৰী হ'ব ছেকেণ্ডেৰী এডুকেশ্যন ছিষ্টেমৰ মতেৰে, কাৰণ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত যিহেতু বৰ্তমান আপোনালোকৰ নিউ এডুকেশ্যন পলিচিটো ফুল্লি ইমপ্লিমেণ্ট হৈ গৈছে অসমত। কাৰণ আপোনালোকে দেখিছে যে যিসমূহ কলেজত আমাৰ এতিয়া গ্ৰেজুৱেশ্যনৰ কোৰ্চসমূহ ষ্টাৰ্ট হৈছে, তাত কি কৰিছে 3 বছৰৰ পৰিৱৰ্তে 4 বছৰৰ কোৰ্চ এটা ঢালি দিছে। গতিকে 4 বছৰৰ যিটো কোৰ্চ, সেই কোৰ্চটো নিউ এডুকেশ্যন পলিচি মতে হৈ আছে, আৰু অহা বছৰ যিটো মানে মেট্ৰিক পৰীক্ষা নহয় বুলি কোৱা আছে যে উঠাই দিব বুলি কোৱা আছে, সেইটো নিউ এডুকেশ্যন পলিচিৰ মতে হৈ আছে। আৰু ঠিক তেনেকৈ স্কুলবিলাকত যেনেকৈ এমালগামেশ্যন কৰি আছে বা স্কুল কিছুমান শ্বাটডাউন কৰি আছে, ওচৰৰ স্কুলৰ লগত এমালগামেশ্যন কৰি আছে, এইবিলাকো চব নিউ এডুকেশ্যন পলিচিৰে মানে এটা পাৰ্ট। আৰু ঠিক তেনেকৈ আমাৰ যিটো এতিয়া নিউ এডুকেশ্যন পলিচি মতে যিটো আমাৰ ধৰক এই যিটো BEdৰ যিটো ছিষ্টেম, আমাৰ যিটো BEdৰ আমাৰ এণ্ট্ৰেঞ্চ BEdৰ যিটো আমাৰ কি হয়, পৰীক্ষাটো পাছ কৰাৰ পাছত যিটো আমি চাকৰি পাব লাগে, টেটত চাকৰি পাব লাগে, তাত কি হয় যিটো আমাৰ অন দ্য বেচিছ অফ মেৰিট, যিখিনি একদম ভালৰো ভাল যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ একাডেমিক মাৰ্কসমূহৰ ওপৰত বেছিকৈ গুৰুত্ব দি আছিল। কিন্তু তেনেকুৱা স্থলত এনেকুৱা পৰিৱেশৰ ছিটুৱেশ্যন হৈ গৈছিল এতিয়ালৈকে যে SOSৰ নিচিনা কিছুমান অপেন পৰীক্ষা দি কেনে তেওঁলোকে যদি 60% আছে, তেওঁলোকে 80% কৰি লৈছে। ঠিক তেনেকৈ যদি তেওঁলোকৰ BEd ডিগ্ৰীটোত মানে ইয়াতে যদি কম পাৰ্চেণ্ট এটা লৈ আছে, তেওঁ আকৌ ৱেষ্ট বেংগল বা অন্ধ্ৰ প্ৰদেশত তেওঁ BEd কৰি আছে, তাৰ ফলত তেওঁৰ 97, 98 এনেকুৱা ধৰণৰ পাৰ্চেণ্ট এটা আহি গৈছে। যদি তেওঁৰ হয়তো তেওঁৰ বন্ধু বা তেওঁৰ নিজৰ হয়তো ইয়াতে 60 বা 70 কিবাকৈ আহিছিল, কিন্তু তাত গৈ কেনে ডাইৰেক্ট 20 উঠাই দিছে, SOS যদি 20 উঠাই দিছে, তো আল্টিমেটলি তেওঁ অভিয়াছলি তেওঁৰ মানে মেৰিট লিষ্টত নাম্বাৰ 1 পজিশ্যনত থাকি যায়। গতিকে এতিয়া যিটো আপোনালোকৰ টিচাৰ এডুকেশ্যন, যিটো আপোনালোকৰ মানে ছেকেণ্ডেৰী এডুকেশ্যনৰ ক্ষেত্ৰত যিহেতু LP UPৰ বাবে আপোনালোকৰ টেট CTETৰ দ্বাৰা নিযুক্তি দি আছে, CTETৰ পিছত আৰু এটা ছুপাৰ টেট হ'ব। আৰু ছুপাৰ টেটটো যেতিয়া আপুনি পাছ কৰিব, পাছ কৰাৰ পাছতহে আপোনালোকৰ তাৰ ওপৰত বেছ কৰি আপোনালোকক ছিলেকশ্যন কৰা হ'ব। ঠিক তেনেকৈ যিটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী, যিহেতু হাইস্কুলৰ পোষ্ট বহুতে কিছুমানে কৈ থাকে যে যিহেতু আমি এতিয়া ধৰক মই এতিয়া নতুনকৈ BEd পাছ কৰি আহিছোঁ, ঠিক তেনেকৈ আৰু বহুতে মোৰ লগত BEd পাছ কৰি আহিছে,
যিখিনি পুৰণা আছে পুৰণা যিখিনি এতিয়াও তেওঁলোকে পোৱা নাই বা তেওঁলোকে হাইস্কুল তেতিয়া পাছ কৰা নাছিল তেওঁলোকে এতিয়াও কৈ থাকে যে হাইস্কুলৰ পোষ্ট মানে খোলা দিলে আৰু ৰৈ আছে কিছু মানে যিসকলে মানে পাছ কৰি ৰৈ আছে হাইস্কুলত আৰু ৰৈ আছে বুলি তেওঁলোকৰ মতেৰে গতিকে তেওঁলোকে পাব কিন্তু মই জনাত যেটো হাইস্কুলৰ এইবাৰ পোষ্ট আহিছিল হাইস্কুলৰ পোষ্টত কিন্তু এইবাৰ পোষ্ট ৰৈহে গৈছিল মানে কেণ্ডিডেটে নাই তো কেণ্ডিডেট নোহোৱাৰ পিছত আকৌ কেনেকৈ আৰু মানে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ কেনেকৈ তেওঁলোকে নিযুক্তি দিব এইটো অসম্ভৱ কথা গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ যিটো 10,000ৰ এটা মানে ভেকেঞ্চি আহিব 10,000তকৈ হয়তো অলপ বেছি হ'ব পাৰে 11-12 হ'ব পাৰে গতিকে সেইখিনি আহিব আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত আপুনি নাভাবিব যে জুনিয়ৰ এছিষ্টেণ্ট পিয়ন চকীদাৰ এইবিলাক আহিব তাত অকল থাকিব শিক্ষক তাত হয়তো মেবি আপোনালোকৰ 3,000ৰ পৰা 4,000 মান থাকিব এলপি ইউপিৰ পোষ্ট আৰু বাকি 6,000ৰ পৰা 7,000 মান থাকিব আপোনালোকৰ সেকেন্ডাৰী এডুকেশ্যনৰ পোষ্ট ঠিক তেনে সেকেন্ডাৰী এডুকেশ্যন আপোনালোকৰ হায়াৰ সেকেন্ডাৰীৰ পোষ্ট কিছু থাকিব কিন্তু হাইস্কুলৰ পোষ্ট অলপ বেছিকৈ তাত ইয়াৰ চান্সটো বেছি আছে গতিকে হাইস্কুলৰ পোষ্ট দিয়াৰ লগে লগে আপোনালোকৰ যিখিনি মাষ্টাৰ ডিগ্ৰী আৰু লগতে বিএড থকা যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ লগতে তেওঁলোকে তাত সেইখিনি পৰীক্ষাটো দি তেওঁলোকে মানে আকৌ পৰীক্ষাটো সুপাৰ টেটৰ দ্বাৰা তেওঁলোকে পৰীক্ষাটো দি দিয়াৰ পাছত তেওঁলোকৰ যিখিনি বিএডৰ মাৰ্ক সেই বিএডৰ মাৰ্কৰ পৰা মানে আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে আপোনালোকে বহুতে মানে ধৰক ভাবি আছে যে টেট অনুষ্ঠিত কৰিব আকৌ সুপাৰ টেট ইউজ কৰিব মানে চৰকাৰৰ ইমান এটা পৰীক্ষা কেনেকৈ দিব বা ইমান কেনেকৈ পাতিব কিন্তু আপোনালোকে এটা কথা যিটো আপোনালোকে যদি ষ্ট্ৰাকচাৰটো চাই লয় সুপাৰ টেটৰ যিটো ষ্ট্ৰাকচাৰ বাহিৰৰ মানে অসমৰ বাহিৰৰ ষ্টেটৰ যদি আপোনালোকে সুপাৰ টেটৰ ষ্ট্ৰাকচাৰটো চায় তেতিয়াহ'লে আপোনালোকে গম পাব তাত চাব মই কৈছোঁ যে আপোনালোকৰ যিটো বিএড বা যিটো ডিএলএড যিটো ডিগ্ৰী আছে সেই ডিগ্ৰীটোৰ পৰা আপোনালোকৰ 30% এটা লোৱা হয় 30% এটা লোৱা হয় আপুনি যদি তাত 70% পাইছে বা 60% পাইছে তাৰ 30% এটা আপোনালোকে পাব ঠিক আছে ঠিক তেনেকৈ আপুনি যদি হায়াৰ সেকেন্ডাৰী যদি মাৰ্ক ধৰক আপুনি 75 বা এনেকা পাইছিল তাৰ 10% হে ল'ব মানে কি 7% পাব তাৰ পৰা 7% এটা পাব 70 হলে 7% তো 10% এটা তাৰ পৰা আহিব ঠিক তেনেকৈ আপোনালোকে গ্ৰেজুৱেচনৰ ক্ষেত্ৰত তাৰ পৰা আপোনালোকৰ এটা 10% এটা আহিব তো আলটিমেটলি কিমান হল 50% হল বিএডত 30% হায়াৰ সেকেন্ডাৰী 10% আৰু ডিগ্ৰীত 10% টোটাল কিমান হল 50% আহি গ'ল ঠিক তেনেকৈ সুপাৰ টেটৰ পৰা 50% লয় তো তেনেকৈ আপোনালোকৰ টোটাল মাৰ্কখিনি কাউণ্ট হ'ব যোগ হ'ব আৰু যোগ হোৱাৰ পিছত আপোনালোকৰ যেটো পৰৱৰ্তী মেৰিট লিষ্ট বনিব তাত আপোনালোকৰ তাত নামবিলাক থাকি যাব তো এনেকুৱা কৰাৰ ফলত কি হ'ব যে আপোনালোকৰ যিখিনি এছঅএছ পৰীক্ষা হওক অপেন পৰীক্ষা হওক এইবিলাক দি যোনে মাৰ্কবিলাক বঢ়াই আছে কম নম্বৰ থকাবিলাকে তো তেওঁলোকৰ ক্ষেত্ৰত মানে এইটো তেওঁলোকৰ আৰু ধৰক মোৰ মাজতে মোৰে ধৰক মইতো এছঅএছ দিয়া নাই গতিকে মোৰ আৰু তেওঁলোকৰ মাজত যেটো গ্যাপ হেতু এটা নিউট্ৰেল হৈ যাব সমান হৈ যাব ঠিক তেনেকৈ মই যেটো বিএডত ধৰক পাৰ্চেন্ট যেটো মই লৈ আহিম আপকামিং সেই পাৰ্চেন্টটো আৰু যেটো ওয়েষ্ট বেংগলত বা অন্ধ্ৰ প্ৰদেশত যিজন কৰি আহিব তেওঁ যেটো পাৰ্চেন্ট থাকিব তাৰ মাজত গ্যাপটো ইমান বেছি নাথাকে এটা সমান ইকুইভ্যালেন্ট হৈ যাব কাৰণ তাৰ পৰা যেটো মানে 30% আহিব গতিকে এটা গ্যাপ স্মল গ্যাপ এটা থাকিব তো যেতিয়া সুপাৰ টেট হ'ব যদি তেওঁ সেই কেণ্ডিডেটতকৈ যদি মই আৰু ভাল মাৰ্ক এটা স্কোৰ কৰোঁ এখৰ ভিতৰত যদি মই ধৰক 70 বা এনেকা যদি এটা 70+ যদি এটা স্কোৰ কৰিব পাৰোঁ আৰু আপুনিও যদি এনেকৈ 70+ এটা স্কোৰ কৰিব পাৰে ঠিক তেনেকৈ বাহিৰৰ জনে যদি 60 বা এনেকা যদি এটা স্কোৰ কৰে তেতিয়া আপুনি অবিয়াসলি ওপৰত গুচি যাব তো এইটো হল টেটৰ মানে সুপাৰ টেটৰ সিস্টেমটো আৰু ইয়াত আপোনালোকৰ যিখিনি সিলেবাস আহিব সুপাৰ টেটত তাত আপোনালোকৰ সবখিনি 10% বা 20% এনেকৈ সিলেবাসবিলাক ভাগ কৰি দিয়া আছে যেনেকৈ ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আমাৰ 40টা জিকে আহিছিল এনেকৈ তাত নাহে তাত আপোনালোকৰ এনভাইৰনমেণ্টেল ষ্টাডিজ আহিব আসামৰ যেটো আমাৰ সমাজ বিজ্ঞান যিখন আমাৰ আছে সোশ্যাল ষ্টাডিজ সেইখন আপোনালোকৰ তাৰ পৰা আহিব ঠিক তেনেকৈ আপোনালোকৰ সায়েন্সৰ পৰা আহিব মেথছৰ পৰা আহিব পেডাগজি টিচিং এপ্টিটিউড এনভাইৰনমেণ্টেল এনেকৈ আপোনালোকক বা ইংলিছ জেনাৰেল ইংলিছ এইখিনিৰ ওপৰত আৰু লেংগুৱেজ আমাৰ অসমীয়া তো এইখিনিৰ ওপৰত আপোনালোকক টোটেল 10% বা 20% কে 5টা বা 10টা এনেকৈ সেকশনত আপোনালোকক ভগাই দি কিনে পৰীক্ষাটো অনুষ্ঠিত কৰিব এটা নিগেটিভ মাৰ্ক থাকে না নাথাকে হেতু আমি পৰৱৰ্তী সময়ত দেখা পাম গতিকে যিখিনি টেটৰ সংক্ৰান্তত যে মানে ইয়াৰ ওপৰত মানে কিছু মানে প্ৰবলেমেটিক সিচুৱেচন ঘূৰি আছিল তেওঁলোকক মই উদ্দেশ্যে এই ভিডিওটো বনালোঁ মানে টেটৰ কাৰণে মই এইখিনি টপিক ক'লোঁ আৰু লগতে আপোনালোকক আৰু এটা কথা হ'ল যেতিয়া মানে আমাৰ এই মানে যেটো কাৰেণ্ট আমাৰ চৰকাৰ অসম ষ্টেট চৰকাৰটো বিজেপি এই চৰকাৰটো যেতিয়া আমাৰ মানে শেষ হ'ব কাৰ্যকাল যেতিয়া শেষ হোৱাৰ পৰিস্থিতি থাকিব সেই এমত আপোনালোকে দেখিব পাৰে মেবি আপোনালোকৰ আৰু হয়তো টিচাৰৰ মোটামুটি এটা হেভি ভেকেন্সি এটা অহাৰ চান্সেছ এটা আছে কিয়নো আপোনালোকে যদি চাবলৈ যায় যে যিবিলাক স্কুলত এতিয়াও মানে টিচিং কৰি আছে তেওঁলোকে বেছিভাগে মানে তেওঁলোকৰ ৰিটায়াৰমেন্ট হ'ব
এই 2023 লাষ্টৰ পিনে নহলে 2024 বা 25 এই তিনিটা বছৰৰ ভিতৰত তেওঁলোকৰ বহুখিনি হাইস্কুল টিচাৰ ৰিটায়াৰ হ'ব কাৰণ তেওঁলোকে জইন কৰিছিল আপোনালোকৰ 1985 1984 এনেকুৱা সিচুৱেশ্যনত হয় যেতিয়া আপোনালোকৰ জন্ম হোৱা নাছিল বহুতৰ সেই সময়ত কিন্তু অসম চৰকাৰে অসমত এই হাইস্কুল টিচাৰ বিলাকক বহুখিনি ৰিক্ৰুটমেণ্ট কৰিছিল সেই সময়ত যেতিয়া 1985 84 যেতিয়া নিউ এডুকেশ্যন পলিচি এখন আহি যায় নেশ্যনেল এডুকেশ্যন পলিচি 1986 সেই সময়ত যেতিয়া পলিচি এখন আহে সেই সময়ত এই টিচাৰ বিলাকৰ বা স্কুল বিলাকৰ বহুত সংশোধন কৰা যায় আৰু তেনেকুৱা ক্ষেত্ৰত যিসমূহ মানে নতুনকৈ বনোৱা হয় যেনেকৈ আমাৰ এখন কি হয় নতুন এটা কইনা ঘৰত অহাৰ লগে লগে ঘৰটো ধুনীয়াকৈ চাফ চিকুণ কৰি একদম সজোৱা তোলোৱা হয় ঠিক তেনেকৈ কি হয় যে সেই সময়ত যেতিয়া এখন নতুন পলিচি আহে তাৰ আগে আগে স্কুলবিলাকৰ যিমান মানে বেয়া মানে ভাল বেয়া যি আছে সবখিনি সমাধান কৰি এখন ভাল স্কুলৰ মডেলিং স্কুললৈ পৰিৱৰ্তন কৰা হয় সেই সময়তে কি হৈছিল যে স্কুলবিলাকত টিচাৰ যিমান মানে খালী আছিল সব ভৰ্তি কৰা আছিল আৰু অসম আন্দোলন হৈছিল সেই সময়ত গতিকে অসম চুক্তি হৈছিল 1985 15 আগষ্টত গতিকে সেই সময়তে কি কৰিছিল যে ভালে সংখ্যক হাইস্কুল টিচাৰ তাত ৰিক্ৰুট কৰা হৈছিল এতিয়া সেই সকলৰ বহুতে এতিয়া মানে এই 23 24 25 এই কাৰ্যকালত মানে তেওঁলোকৰ ৰিটায়াৰ হ'ব বহুত গতিকে এইখিনি সময়ত আপোনালোকৰ মানে যিখিনি মানে এতিয়া BHCF কমপ্লিট কৰিব তেওঁলোকৰ কাৰণে এটা ভাল খবৰ কাৰণ তেওঁলোকে সেই তাত চান্সটো পাব তেওঁলোকে তাত এপ্লাই কৰিব পাৰিব বা তেওঁলোকে তাত পৰীক্ষাটো দি চাকৰিটো ল'বলৈ মানে এটা যোগ্য হ'ব আৰু বহুতে কৈ আছে যে দাদা মানে সেকেন্ডাৰী টেট যেতিয়া অনুষ্ঠিত কৰে তেতিয়া হাইস্কুল আৰু হাই সেকেন্ডাৰী বুলি কোনো নাথাকে সেকেন্ডাৰী টিচাৰ হিচাপে থাকিব য'ত নেকি মানে যেহেতু মাষ্টাৰ ডিগ্ৰী হাইস্কুলতো কৰিছে হাই সেকেন্ডাৰীটো মাষ্টাৰ খুজিছে বা তাত কিছুমান সাবজেক্ট টিচাৰ হিচাপে ল'ব এই মই কথাটো এইটো কওঁ যে আপোনালোকক চাব যে হাইস্কুল টিচাৰত মানে মাষ্টাৰ ডিগ্ৰীটো কিয় প্ৰযোজ্য কৰিছে যাতে কেতিয়াবা বেকআপ দিব পাৰে হাই সেকেন্ডাৰী টিচাৰজন যদি নাথাকে বা ৰিটায়াৰ হয় যাতে হাইস্কুল টিচাৰজনে তাতো বেকআপ দিব পাৰে তো সেইটো কাৰণেহে তেওঁলোকে তেনেকুৱা চিষ্টেম কৰিছে যিহেতু ইকুইভেলেণ্ট কোনো মেট্ৰিকৰ ইছ্যু নাই তাত গতিকে হাইস্কুলৰ পৰাই যাতে আমি 9 10ৰ পৰাই যাতে তেওঁক একদম 11 12 লৈকে যাতে তেওঁলোকে এটা ভালকৈ এটা চেইন এডাল চিষ্টেম তৈয়াৰ কৰি আমি তেওঁলোকক নিব পাৰোঁ যাতে গেপ মেইনটেইন নাথাকে যে হাইস্কুল টিচাৰ আৰু হাই সেকেন্ডাৰী টিচাৰ কিন্তু তাত সাবজেক্ট ৱাইজ সিলেকশ্যন অকল হাই সেকেন্ডাৰী সাবজেক্ট টিচাৰৰ কাৰণে হ'ব আৰু বাকি যিখিনি আছে তাত নৰ্মেল আপোনাৰ যদি মানে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেনেকৈ হৈ যাব যিকোনো সাবজেক্টত কিন্তু তাৰ অলপ ৰিলেটেড হ'ব লাগিব গতিকে এইখিনি হ'ল আপোনালোকৰ চিষ্টেমটো আৰু টেট মানে এইবাৰ মানে এটা ভেকেঞ্চি ভাল আহিব আৰু ঠিক তেনেকৈ ইলেকশ্যন যেতিয়া আৰু নেক্সট আহি আছে তাৰ আগে আগে এটা ভাল ৰিক্ৰুটমেণ্ট আহিব গতিকে এতিয়া মই স্কুলৰ বিষয়ে ক'লোঁ এতিয়া পুলিচৰ বিষয়ে কৈছোঁ পুলিচত বহুতেই মানে চাকৰি পালে দুখীয়া ল'ৰা ঘৰৰ ছোৱালী গতিকে এতিয়াও বহুতে যিসকলে মানে ভাবি আছে পুলিচত যাম পুলিচৰ কাৰণে মাথা মাৰিম তো আপোনালোকৰ বাবে কৈছোঁ যে আপোনালোকে যদি এতিয়াও মানে প্ৰেক্টিছ কৰা নাই গতিকে প্ৰেক্টিছ কৰা আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট দিয়ক মানে পুলিচৰো ভেকেঞ্চি আহি আছে 2-3 হাজাৰ মান গতিকে তাত আপোনালোকে ট্ৰাই কৰিব পাৰিব আৰু তাত আপোনালোকে ফিজিকেল প্ৰেক্টিছটো যিমানে ভাল কৰিব সিয়া মানে আপোনালোকৰ ৰিটেন লেখাৰ বাবে মানে আপোনালোকৰ নামসমূহ আহিব আৰু তাৰ ফলত আপোনালোকে ৰিটেন টেষ্টত বহিব পাৰিব এতিয়া আপোনালোকে মেইনলি কনচেনট্ৰেট কৰক ফিজিকেলটো আৰু ফিজিকেলৰ যেতিয়া আপোনালোকৰ টেষ্ট আহি আছে আহি থকাৰ আগে সময়ৰ পৰা আপোনালোকে মানে ৰিটেনৰ কাৰণে অলপ জোৰ জা কৰক কাৰণ তেতিয়া আপোনালোকৰ টাইম বেছি নাথাকে আজিকালি গতিকে ৰিটেনৰ কাৰণে আপোনালোকে যাতে মানে ভাল এটা নম্বৰ উঠাব পাৰে গতিকে সেইটোতো আপোনালোকে ভাবি চাব গতিকে ৰিটেনৰ ক্ষেত্ৰত আপোনালোকৰ কি আহিব পাৰে জেনেৰেল নলেজৰ ওপৰত আপোনালোকে ভালকৈ কোৱেশ্যনবিলাক চাব এটা সাধাৰণ জিকে যিবিলাক আমাৰ সাধাৰণ যিবিলাক মানে সাধাৰণ জ্ঞানৰ যিবিলাক কিতাপ পায় সৰু সেইবিলাক কিতাপ আপোনালোকে পঢ়া কৰক মানে বেছি হাই কোৱালিটি চাই কিনে ইমান লাভ নাই আপোনালোকে এইটো বস্তু চাব যে আপোনালোকৰ গ্ৰেড কিমান বা আপোনালোকৰ পোষ্ট কি সেই পোষ্ট অনুযায়ী সেই তাৰ ৰিলেটেড কিছু প্ৰশ্ন কাটিব গতিকে থাৰ্ড গ্ৰেড এটা মাষ্টাৰৰ পোষ্টৰ কাৰণে UPSCৰ প্ৰিলিমছৰ কুৱেশ্যন তাত সোমাই নিদিয়ে কাৰণ যদি তেনেকুৱা দিলে হয় তেতিয়াহ'লে চেলাৰী ষ্ট্ৰাকচাৰ পে স্কেল চব একে হৈ গ'লে মাষ্টাৰ আৰু এজন IASৰ মাজত গতিকে সেইকাৰণে কৈছোঁ যে সেই পোষ্ট অনুযায়ী সেই লেভেলত থাকক সেই লেভেলৰ আপোনালোকে পঢ়াখিনি মানে পঢ়ি যাব কাৰণ তাৰ ওপৰত যদি গুচি যায় আপুনি সেইটো কিন্তু ক্লিয়াৰ নহ'ব পাৰে কাৰণ ইজি বস্তু বহুত মানে স্কিপ হৈ যায় টান বস্তু চোৱাৰ লগে লগে গতিকে সেইকাৰণে কৈছোঁ আৰু লগতে আপোনালোকৰ যিটো মেথছৰ কাৰণে আপোনালোকে ক্লাছ 10 9 8 ইমানৰ মানে মেথছখিনি আপোনালোকে গোটেইখিনি সকলোৱে যি টেট হ'ব বা কি গ্ৰেড 3 গ্ৰেড 4 বা পুলিচ সকলোৱে এই ক্লাছ 10 9ৰ বুকবিলাক চাব পাৰে আৰু ঠিক তেনেকৈ আপোনালোকে ইংলিছৰ কাৰণে যিবিলাক নেৰেশ্যন ভইচ টেক কুৱেশ্যন আস্ক কুৱেশ্যন প্ৰিপজিশ্যন
তাৰপিছত আপোনালোকৰ কাইণ্ডছ অফ চেণ্টেন্স এইবিলাক সব এছাৰ্টিভৰ কৰা ইনফৰ্মেটিভ কৰা এইবিলাক আপোনালোকে চাব পাৰে ঠিক তেনেকৈ আপোনালোকৰ আৰু কি আহিব পাৰে আৰু টেন্সৰ ওপৰত আহিব পাৰে এৰৰ্ছ চেণ্টেন্স কাৰেকশ্যন ফেচেছ ইডিয়মছ এণ্ড ফেচ তাৰপিছত আপোনাৰ ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন এইবিলাক কুৱেশ্যন আপোনালোকে আহিব পাৰে এইখিনি আপোনালোকে চাব তো এইখিনি গ'ল ঠিক তেনেকৈ আপোনালোকে ৰিজনিঙৰ ক্ষেত্ৰত ৰিজনিঙৰ সৰু সুৰা যিবিলাক আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এইবিলাক ছল্ভ কৰক বা এইবিলাক কৰি চাওক ৰিজনিঙৰ ইজি আহে কিছুমান যে এটা কণী যদি আমি বইল কৰিব লাগে কিমান টাইম লাগে ইমান টাইম যদি লাগে তিনিটা কণী বইল কৰোঁতে কিমান টাইম লাগিব এনেকুৱা ধৰণৰ কিছু কুৱেশ্যন আহিছিল তো এনেকুৱা কুৱেশ্যনে আহে সাধাৰণ গতিকে পুলিচৰ কাৰণে মই এইখিনি কৈ দিলোঁ তো টেটৰ কাৰণেতো মই আপোনালোকে গমেই পায় যে টেটৰ কাৰণে মই আগৰ পৰা মই আপোনালোকক কিছু কথা কৈ আছোঁ আৰু তাৰ বাহিৰেও মই টেটৰ কাৰণে কৈ থাকিম যেতিয়া ছুপাৰ টেটৰ যিটো আমাৰ পূৰা প্ৰপাৰ চিলেবাছ দিব তাৰ অনুযায়ী মই আপোনালোকক কৈ দিম কি চাব লাগে আৰু মই কি চাম সেইটো মই ক'ম কাৰণ যিহেতু মোৰো এক্সপিৰিয়েঞ্চ নাই মানে ছুপাৰ টেট দিমহে এইবাৰে গতিকে যদি আহে গতিকে সেইকাৰণে কৈছোঁ আৰু এইখিনি যোৱাৰ পাছত এতিয়া আমাৰ আহে গ্ৰেড 3 গ্ৰেড 4 ইয়াত যিহেতু মোৰ এটা এক্সপিৰিয়েঞ্চ হয় যিহেতু মই চাকৰি কৰি আছোঁ গ্ৰেড 3 পষ্টত গতিকে আপোনালোকক এই বিষয়ে কিছু এটা ডাটা দিবলৈ খোজোঁ গতিকে ইয়াত আপোনালোকৰ যিহেতু গ্ৰেড 4ৰ যিখিনি পোষ্ট সেইখিনি টোটেলি আমাৰ কি হৈছিল যে পূৰা মানে যিখিনি হায়াৰ ছেকেণ্ডেৰীলৈকে যিখিনি পাছ কোৱালিফাইড যিখিনি ল'ৰা ছোৱালী আছিল তেওঁলোকেহে তাত মানে চাকৰিৰ বাবে আবেদন কৰিছিল মানে তাৰ বাহিৰত ডিগ্ৰী পাছ কৰাও বহুতে দিছিল কিন্তু তাৰ মাজত কিন্তু চাকৰি হৈছে বেছি মেক্সিমাম মানে 8-10 পাছ মানে বা হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰা ছোৱালী আৰু কোনোবা BA পঢ়ি আছে সেইটো বেলেগ কথা কিন্তু তেনেকুৱা ল'ৰা ছোৱালীৰ হৈছে গতিকে প্ৰায়খিনি পোষ্ট ফিল আপ হৈ গৈছে 4th গ্ৰেড পোষ্টৰ বাবে কিন্তু তাতেও আছে এটা ট্ৰিক্স যিটোত মানে কি আছে যে কোনোবাই যদি পিয়ন পাইছে তেওঁ চকীদাৰো পাইছে কোনোবাই যদি চকীদাৰ পাইছে কোনোবাই ড্ৰাইভাৰো পাইছে তেনেকৈ মানে একে হৈ গৈছে গতিকে এনেকুৱা ক্ষেত্ৰত কি হৈছে যে এজনেতো এটাহে কৰিব গতিকে তেনেকৈ বাদ দি গৈছে গতিকে অভাৰলেপিংটো হৈছে তাতো অভাৰলেপিঙৰ কাৰণে কিছু পোষ্ট হৈ যাব কিন্তু জইন নকৰাকৈ নাই কিন্তু 3rd গ্ৰেড পোষ্টত আপোনালোকৰ ভয়ংকৰ ধৰণৰ অভাৰলেপিং আৰু ঠিক তেনেকৈ তাত জইন কৰাৰ পৰা বিৰত আছে বহুতে কাৰণ চাব যে যিকোনো অফিচ এটা এনিৱেৰ আছাম য'ৰ নহওক মই এড্ৰেছ নকওঁ বা একো নকওঁ মানে এজনী ছোৱালী এনে তাত মানে কি প্ৰথম জইন কৰিল 1 তাৰিখে জইন কৰাৰ পাছত তাত কি হ'ল ভাল পোষ্টত এটা 3rd গ্ৰেডৰ ভাল পোষ্ট জইন কৰি তাত কিছু মানে তেওঁ কিবা সমস্যা পালে নেকি বোধহয় মানে দূৰ হয় ঘৰৰ পৰা বা বেমাৰো হ'ব পাৰে সেইটো তেওঁ জানিব তেওঁ তাৰ পৰা এইটো ৰিজাইন দিলে ৰিজাইন 2-3 পাছত তেওঁ ৰিজাইন দিলে ৰিজাইন দিয়াৰ পাছত আকৌ তেওঁ বেলেগ এটা ঠাইত ক'ৰবাত চাকৰি এটা পাইছিল তাত গ'ল জইন কৰিব তাতো তেওঁ কৰি কিনে ৰিজাইন দিলে এনে তাৰ পৰা তেওঁ জইন কৰিব নিলে গম নাপাওঁ কিন্তু তাৰপিছত তেওঁ 15 তাৰিখ যিহেতু 15 তাৰিখ লাষ্ট ডে আছিল মানে এপইণ্টমেণ্ট অথৰিটি গতিকে 15 তাৰিখৰ পিছত তেওঁ 17, 18, 19, 20, 22 মিনিট তেওঁ আকৌ সেই প্ৰথম অফিচটোতে আহিলে আহি কিনে তাত জইন কৰিব খুজিলে কিন্তু তেওঁ এতিয়ালৈকে এই বিষয়ে মই গম পোৱা নাই কি কৰে জইন কৰিব মেবি নিদিব চাগে কাৰণ 15 জুনলৈকেহে আছিল এপইণ্টমেণ্ট অথৰিটিৰ মানে যিটো অথৰিটি আছিল এতিয়া এইবিলাক ভাঙা গ'ল গতিকে তেনেকুৱা ধৰণৰ কিছু কথা আৰু এনেকুৱা ধৰণৰ চিটুৱেশ্যন অল অসম জুৰি হৈছে আৰু মই নিজে ধৰক ক'ৰবাত এটা শুনিছোঁ এনেকুৱা ঘটনা ঠিক তেনেকৈ আৰুতো কিমান হৈ আছে মই নুশুনা গতিকে বহুতে কি কৰিছে যে জইন কৰিছে আৰু দূৰত পষ্টিং পঢ়া শুনাত বহুত ভাল ল'ৰাটো কিন্তু প্ৰথমতে ভবা নাছিল যে এইবিলাকত গ'লে এনেকুৱা হ'ব মানে মই এইটো কামেই কৰিব লাগিব কিন্তু গৈ কেনে দেখিলে যে মই হয় সঁচাকৈ মই এইটোৱে কৰিব লগা হ'ল গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁ আকৌ সেইটোৰ পৰা চাকৰি ৰিজাইন দি গুচি গৈছে আৰু পঢ়ি আছে এনেকুৱা ক্ষেত্ৰত কিন্তু গ্ৰেড 3 পোষ্ট বা গ্ৰেড 4 পোষ্টৰ যে আপকামিং আহি আছে তাত কিন্তু চাব আপোনালোকে এই যিখিনি ৰিজাইন মাৰিলে সেইখিনি আকৌ পৰীক্ষা দিব আৰু ঠিক তেনেকৈ যিখিনি দূৰত পষ্টিং হৈছে তেওঁলোকে আকৌ পৰীক্ষা দিব যিখিনি ধৰক এটা তলৰ ছেকশ্যন এছিষ্টেণ্টৰ আছে তেওঁ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে পৰীক্ষা দিব ঠিক তেনে ড্ৰাইভাৰজনেও যদি তেওঁৰ ডিগ্ৰী পাছ তেওঁ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে পৰীক্ষা দিব তেনেকুৱা কিন্তু মানে কম্পিটিশ্যনটো অলপ হ'ব মানে তেওঁলোকে মাজৰে বহুতে যিখিনি পাইছে তাৰে 50%হে পৰীক্ষা আপোনালোকৰ লগত দিব আৰু যি বাকী আছে আপোনালোকৰ ফ্ৰেছ সেই তাৰ পৰা আহিব এই 50% যিখিনি চাকৰিয়াল আছে বৰ্তমান বা ৰিজাইন দিয়া হওক ৰিজাইন নিদিয়া হওক এই 50%ৰ পৰা মেবি 4,000 মান মানে ধৰক 5,000 কেণ্ডিডেটৰ পৰা 4,000 মানে তাত মানে চিলেকশ্যন হৈ যাব এটা পাৰ্চেণ্টেজত ধৰক আপোনালোকে 10%হে ওলাব তাৰ পৰা চাকৰিয়াল 10% ওলাব বাকী 4% গুচি যাব ঠিক তেনেকৈ ইয়াত যেতিয়া আপোনালোকৰ ফ্ৰেছাৰ থাকিব ফ্ৰেছাৰখিনিৰ যিখিনি ধৰক অলপ মাৰ্কৰ কাৰণে নহ'ল বা যিখিনি এতিয়াও ভালকৈ পঢ়ি আছে তেওঁলোকৰ এটা ভাল চান্সেছ আছে গতিকে এই ক্ষেত্ৰত নাৰ্ভাছ হ'ব নালাগে যে মই মানে ইহঁতে এপ্লাই কৰিবৰ কাৰণে আমি নোৱাৰিম এইটো নহয় কিন্তু আপোনালোকে যেতিয়া কৰিব মানে এই জবটো যেতিয়া জব পাব তাৰপিছত আপোনালোকৰ এই যে হাবিয়াস এটা থাকিব যে মই এইটো পোষ্ট পালোঁ ইয়াতকৈ আৰু ওপৰত যাব লাগে চবৰে মানুহৰ কেতিয়াও সন্তুষ্ট নহয় গতিকে এতিয়া কি পঢ়িব লাগে
এই বিষয়ে মই কিছু কথা কওঁ যে আপোনালোকে জেনেৰেল নলেজৰ ক্ষেত্ৰত একদম সিম্পল যিবিলাক মানে নেশ্যনেল ট্ৰি নেশ্যনেল মানে ফ্ৰুইটছ বা নেশ্যনেল এনিমেল এইবিলাক ধৰণৰ কুৱেশ্যন জব চাইছিল জুবিনৰ কিছু কুৱেশ্যন আহিছিল জুবিনৰ ওপৰত কিছু আপোনালোকে চাব পাৰে বা আমাৰ অসমৰ যিবিলাক ইম্পৰ্টেণ্ট পাৰ্চনেলিটি তেওঁলোকৰ ওপৰত ৰিলেটেড কিছু কথা আহিব পাৰে হোমেন বৰগোহাঁই ছাৰৰ ওপৰত আহিব পাৰে ভূপেন হাজৰিকাৰ ওপৰত আহিব পাৰে তেনেকৈ আপোনালোকক আহিব পাৰে তো ফিল্ম ইণ্ডাষ্ট্ৰীৰ ওপৰত কিছু কুৱেশ্যন দি আছে যিহেতু অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীটো অলপ ভাল পজিশ্যনৰ ফালে গৈ আছে গতিকে তেনেকুৱা ধৰণৰ দিব পাৰে ঠিক তেনেকৈ আৰু দিব পাৰে আপোনালোকৰ যে কিছু এৱাৰ্ড ৰিলেটেড বা কিছুমান আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কিছু কুৱেশ্যন দিব পাৰে ঠিক তেনেকৈ আমাৰ যিকেইখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইখন প্ৰত্যেক ডিষ্ট্ৰিক্টতে ক'ত কি বস্তু আছে বা কোনখনক কি নিকনেমেৰে জনা যায় এইবিলাক আপোনালোকে চাই থ'ব পাৰে সত্ৰ নগৰী কাক কোৱা হয় তেনেকৈ আহিব পাৰে কোনোবা এখন সত্ৰৰ নাম সুধি দিব পাৰে যে এইখন ক'ত আছে কোনোবা এখন ঠাইত কিবা এটা ডাঙৰ ডিগবৈ অইল তেওঁলোকৰ ক্ষেত্ৰত কেতিয়া হৈছিল ঠিক তেনেকৈ আমাৰ আজান চাহ মিলা চাহ যিটো আমাৰ আজান ফকীৰৰ যিটো মানে ক'ত তেওঁ মানে আছিল বা ক'ত তেওঁ অসমত আছিল সেইখিনি ঠাইৰ কথা আহিব পাৰে পুৱা বকা মন্দিৰ কোন পাহাৰৰ ওপৰত আছে এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান সৰু কুৱেশ্যন আহিব পাৰে ঠিক তেনেকৈ আপোনালোকৰ কিছুমান আৰ্টিকল ৰিলেটেড যিটো আমাৰ ইণ্ডিয়ান পলিটিৰ যিটো আৰ্টিকল তাৰ পৰা আৰ্টিকলৰ ওপৰত কুৱেশ্যন আহিব ঠিক তেনেকৈ তাত কিছু ধৰক আৰু পলিটিৰ কিছু ধৰক আমাৰ কনষ্টিটিউশ্যনৰ ওপৰত কুৱেশ্যন আহে বেছিকৈ ঠিক তেনেকৈ ইকনমিক্সৰ ক্ষেত্ৰত আমাৰ কিছু এটা সাধাৰণ ধৰক মানে নাবাৰ্ডৰ কেতিয়া জন্ম হৈছিল নাবাৰ্ডৰ CEO কোন নাবাৰ্ড ক'ত অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক তেনেকৈ জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত কুৱেশ্যন কিন্তু আহে জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত নেশ্যনেল পাৰ্ক ক'ত আছে বা ধৰক আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত আমাৰ কিছুমান ফেষ্টিভেল বা আমাৰ ডেন্সৰ ওপৰত মিউজিকৰ ওপৰত ইয়াৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে গতিকে এইখিনিয়ে ইমানখিনি কুৱেশ্যন আপোনালোকৰ মাজত আহিব গতিকে ইমান জিকেৰ ওপৰত ইমান হেৰি কৰিব নালাগে ঠিক তেনেকৈ মেথছৰ ওপৰত 9-10 মেথছ মই কৈছোঁৱেই আৰু ইংলিছৰ মাত্ৰ 10টা কুৱেশ্যন আহে তাৰ কাৰণে ইমান বেছি মূৰ ঘুমাই লাভ নাই তাত অন দা মানে এক্সামত আপোনালোকে নিজে এইখিনিৰ ওপৰত এনালাইচিছ কৰি বহাব কাৰণ নিগেটিভ মাৰ্ক তাত নাথাকে নিগেটিভ মাৰ্ক কোনো পৰীক্ষাতে নাই এই পৰীক্ষাটোত গতিকে এনেই আপুনি মাৰি দিলেও 6টা বা 7টা হৈ যায় চবে সেনেকৈ মাৰে গতিকে লাকৰ ওপৰত ডিপেণ্ড হ'ব এইটো আৰু ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে এই মেথছৰ 20টা আৰু ৰিজনিং 20টা গতিকে ৰিজনিংখিনি আপোনালোকে যিমান প্ৰেক্টিছ কৰিব ৰিজনিং আৰু মেথছ সিমানে আপুনি পাৰিব গতিকে এইখিনিয়ে ক'লোঁ আৰু তাৰ ওপৰত বৰকৈ একো নাই গতিকে যিহেতু মই আপোনালোকক এক্সামটো আহি আছে আগত গতিকে তাৰ কাৰণে আপোনালোকক সাজু কৰাৰ কাৰণে টাইম টু টাইম মটিভেট কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু কি আপোনালোকে প্ৰিপাৰেশ্যন এইটো সময়ত বৰ্তমান আজিৰ পৰা আপোনালোকে জিকেখিনি ষ্টাৰ্ট দিয়ক তাৰপিছত আপোনালোকে যেতিয়া মই আৰু ভিডিঅ'ৰ মাজত মই কৈ দিম এনেকৈ ভিডিঅ' আৰু আনিম ইনফৰ্মেটিভ ভিডিঅ' তেতিয়া আপোনালোকক এই মেথছ বা ৰিজনিং কেনেকৈ চাব লাগে এইখিনি মই জনাই দিম তো চেনেলটো যোনে চাই আছে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ